আজি এটা বিশেষ কথাৰ কাৰণে মই আজি ভিডিঅ'টো বনালোঁ। আচলতে মই আজি মানে যিহেতু কেমেৰামেন নাই, কেমেৰা ধৰি দিয়া মানুহ নাই, মইনো কেনেকৈ ৰিলচ বনাওঁ, অকলে কেনেকৈ বনাওঁ সেইটোকে আপোনালোকক দেখাম। প্ৰথম কথাটো হ'ল আপোনালোকে বেয়াকৈ কমেণ্ট নকৰিব, লাজ নিদিব। দেখাইছোঁ বোলো, এইটো হৈছে মোৰ ষ্টেণ্ড, এটা চাৰ্জিং লাইট বেয়া হ'ল। মই ইয়াত অলপ ৰাবাৰ সোমোৱাই লৈছোঁ মোবাইলটো সোমোৱাই ল'বৰ কাৰণে। আচলতে ষ্টেণ্ডডাল কিনিব নোৱাৰা নহয়, কিনিব পাৰোঁ, কিনিলে কথা নহ'ব মানে, কাৰণ যিমান যি হ'ল আমি গাঁৱৰ সমাজত বাস কৰোঁ। যেতিয়া আমি এনেকৈ ষ্টেণ্ডডাল লৈ কথা পাতোঁ বা ৰিলচ বনাওঁ, তেতিয়া মানে মানুহে ভাবিব কেইটকা উপাৰ্জন কৰিছেনো, কিমান মানুহে চায়নো এই ভিডিঅ'। সেইখিনিকে কিছুমান মানুহৰ বাধ্যত পৰি আমি সেইখিনি মানে গোটাব পৰা নাই। গোটাওঁ বুলিলেতো গোটাবই পাৰোঁ, সেইটোৱেই ইমানখিনিয়ে কথা। আচলতে মোৰ এনেকৈ মানে মোবাইল ধৰি দিয়া মানুহ নাই, সেইটো কাৰণে মই যিমানখিনি পাৰোঁ এই চাৰ্জিং লাইটটোৰ সহায়তে মই কৰিছোঁ। আপোনালোকে মোৰ ভিডিঅ'বিলাক কেনেকুৱা পায় মই নাজানো, যদি ভাল পায় ফ'ল' কৰিবলৈ নাপাহৰিব মোৰ পেজটো। ধন্যবাদ।